আসাম গভৰ্ণমেণ্ট এক্সাম প্ৰিপেৰেশ্যন চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আগতে আমি এনচিয়েণ্ট হিষ্ট্ৰীৰ বিষয়ে সকলোবিলাক পঢ়ি আহিছোঁ। যদি আপোনালোকে চোৱা নাই তেনেহ'লে প্লেলিষ্টতে দিয়া আছে, আপোনালোকে সেইবিলাক চাই ল'ব। তাৰপিছত এনচিয়েণ্ট হিষ্ট্ৰী শেষ হোৱাৰ পিছতে আমাৰ মধ্যযুগৰ আৰম্ভ হৈ যায়। গতিকে মধ্যযুগ হৈছে মেডিয়েভেল হিষ্ট্ৰী। মেডিয়েভেল হিষ্ট্ৰীৰ যুগৰ আৰম্ভ 1206ৰ পৰা 1826 খ্ৰীষ্টাব্দলৈকে হয়। যিহেতু মধ্যযুগ বুলি ক'লে আমি আহোমসকল অসমলৈ অহাৰ পৰা ধৰা হয়, কিন্তু যদিও আহোমসকল অসমলৈ অহাৰ পৰা ধৰা হয় যদিও ইয়াৰ আগতে কিছুমান ৰাজ্যৰ বিষয়ে আমি জানিব লাগিব, যেনে ধৰক কোচ ৰাজ্য, কছাৰী ৰাজ্য, চুতীয়া ৰাজ্য। ঠিক আছে, 1206 খ্ৰীষ্টাব্দৰ পৰা যিহেতু মধ্যযুগৰ আৰম্ভ হয়, গতিকে আমি কিছুমান কথা জানিব লাগিব যি এক্সামত অহা দেখা যায়। যিহেতু আমি আগতে পাইছোঁ যে আছাম হিষ্ট্ৰীৰ 4টা ভাগ আছে। তাৰে যি এনচিয়েণ্ট হিষ্ট্ৰীটো আমি সম্পূৰ্ণ কৰিছোঁ। এনচিয়েণ্ট হিষ্ট্ৰীৰ আগৰ যি প্ৰি হিষ্ট্ৰী আমি সেইটো সম্পূৰ্ণ কৰিছোঁ। গতিকে আপোনালোকে বহুত ধুনীয়াকৈ সেইবিলাক সকলোবিলাক আলোচনা কৰাইছে, গতিকে আপোনালোকে সেইবিলাক চাই ল'ব। তাৰপিছত আজি যিহেতু আমি চাম মেডিয়েভেল হিষ্ট্ৰী, যি মধ্যযুগৰ ইতিহাস 1206ৰ পৰা 1826। যদিও মধ্যযুগৰ আৰম্ভ বুলি ক'লে আহোমসকলৰ পৰা ধৰা হয়, তথাপি আমি ইয়াৰ আগত কিছুমান বংশৰ বিষয়ে জানিব লাগিব, যিবিলাক এক্সামত অহা দেখিবলৈ পাওঁ। যিটো মধ্যযুগৰ আৰম্ভ 1206 খ্ৰীষ্টাব্দত হয়, গতিকে সেই সময়ত কোনজন ৰজা আছিল আৰু সেই সময়ত কোনে অসমখন আক্ৰমণ কৰিছিল এই বিষয়ে আমি জানিব লাগিব, যিহেতু সেইবিলাক সঘনাই এক্সামত অহা আমি দেখিবলৈ পাওঁ। গতিকে আমি পাই আহিছোঁ যে এনচিয়েণ্ট হিষ্ট্ৰীত আমি 3টা বংশ পাই আহিছোঁ। তাৰে একেবাৰে শেষৰটো বংশ আছিলে পাল বংশ। গতিকে আমি এতিয়া পাল বংশৰ পিছৰ আৰু কমতা বংশৰ আগৰ সময়ছোৱা আমি ইয়াত চাম। তাৰপিছত বৌদ্ধদেৱৰ মৃত্যুৰ পিছত বহু স্থানীয় শাসকে কামৰূপ ৰাজ্যৰ বিভিন্ন সৰু সৰু অঞ্চলত শাসন কৰিছিল। ঠিক আছে, তাৰ ভিতৰত এজন বিখ্যাত স্থানীয় শাসক আছিল, সেইজন আছিল পৃথু বা বিশ্বসুন্দৰ দেৱ। আৰু এই পৃথু বংশত এই পৃথু বংশত প্ৰায় 5জন ৰজাই শাসন কৰিছিল। আৰু সেই 5জন ৰজা আছিলে পৃথু, সন্ধিয়া, সিন্দুৰায়, ৰূপনাৰায়ণ আৰু সিংহধ্বজ। আৰু এই 5জনেই হৈছে পৃথু বংশৰ ৰজা। পৃথুৰ সময়ত 1206 চনত মহম্মদ বখতিয়াৰ খিলজীয়ে কামৰূপক আক্ৰমণ কৰে, আৰু এই মহম্মদ বখতিয়াৰ খিলজীয়ে হৈছে কামৰূপত আক্ৰমণ কৰা প্ৰথমজন মুছলমান। গতিকে আমাৰ কামৰূপত আক্ৰমণ কৰা প্ৰথমজন মুছলমান হৈছে মহম্মদ বখতিয়াৰ খিলজী, আৰু সময়টো হৈছে 1206 খ্ৰীষ্টাব্দ। তাৰপিছত আকৌ ছেকেণ্ড টাইম আৰু থাৰ্ড টাইম আকৌ মুছলমান আক্ৰমণ কৰে। সেইখিনি হৈছে 1227 আৰু 1228, 1227 আৰু 1228 খ্ৰীষ্টাব্দত। সেই দুইজন হৈছে ইয়াজ খিলজী আৰু নাছিৰুদ্দিন, যি কামৰূপক আক্ৰমণ কৰি পৃথুক হত্যা কৰিছিল। কিমান চনত? 1227 আৰু 1228 খ্ৰীষ্টাব্দত। গতিকে দ্বিতীয়বাৰ আৰু তৃতীয়বাৰ মুছলমান আক্ৰমণ কৰিছিলে আমাৰ কামৰূপক 1227 খ্ৰীষ্টাব্দত আৰু 1228 খ্ৰীষ্টাব্দত। আৰু কোন দুজনে কৰিছিল? সেয়া হৈছে নাছিৰুদ্দিন আৰু আনটো হৈছে ইয়াজ খিলজী। গতিকে এইটো মনত ৰাখিব। তাৰপিছত 1257ত কি হৈছিলে? ইখতিয়াৰুদ্দিন উজবেক তুগৰীল খানে সন্ধিয়াৰ ৰাজত্ব কালত, পৃথু বংশৰ আন এজন ৰজা যাৰ নাম সন্ধিয়াৰ ৰাজত্ব কালত কামৰূপ আক্ৰমণ কৰিছিল। তো সন্ধিয়াৰ ৰাজত্ব কালত কোনে কামৰূপ আক্ৰমণ কৰিছিল? ইখতিয়াৰুদ্দিন উজবেক তুগৰীল খানে। ঠিক আছে, প্ৰথম পৃথুৰ আক্ৰমণত 3জন মুছলমানে আক্ৰমণ কৰিছিল। প্ৰথমজন হৈছে বখতিয়াৰ খিলজী,
2 নম্বৰটো হৈছে নাছিৰুদ্দিন আৰু ইয়াজ খিলজী। তাৰপিছত যিহেতু ইয়াজ খিলজী আৰু নাছিৰুদ্দিনে পিঠুক হত্যা কৰিছিল, তাৰপিছত 1257ত ইখতিয়াৰুদ্দিন উজবেক তুৰ্গিল খানে কাৰ ৰাজত্বকালত? সন্ধিয়া ৰাজত্বকালত, পিঠু বংশৰ ৰজা সন্ধিয়াৰ ৰাজত্বকালত কামৰূপ আক্ৰমণ কৰিছিল। ঠিক আছে, সন্ধিয়াই আক্ৰমণ ৰক্ষা কৰিছিল। সন্ধিয়াই কি হৈছিলে? আক্ৰমণ ৰক্ষা কৰিছিল। তথাপি 1260 চনত 1260 চনত তেওঁ কামৰূপ চহৰৰ পৰা ৰাজধানী কমতাপুৰলৈ স্থানান্তৰ কৰিছিল। ক'ৰ পৰা ক'লে? কামৰূপৰ পৰা কমতাপুৰ, যি এতিয়া বৰ্তমান কোচবিহাৰৰ ওচৰত অৱস্থিত। গতিকে কামৰূপৰ পৰা কমতাপুৰলৈ ৰাজধানী কোনে স্থানান্তৰ কৰিছিল? সেইটো হৈছে ৰজা সন্ধিয়াই, পিঠু বংশৰ ৰজা সন্ধিয়াই। কিমান চনত? 1260 চনত। ঠিক আছে, তাৰপিছত ইয়াৰ কামৰূপে তেতিয়া নতুন নাম পালে। সেই নতুন নামটোৰ হৈছে কামৰূপ কমতা। ঠিক আছে, যিহেতু কামৰূপ চহৰৰ পৰা কমতাপুৰলৈ আনিছিল, গতিকে ইয়াক নতুন নাম দিছিল কামৰূপ কমতা। ঠিক আছে, তাৰপিছত সিংহধ্বজ, পিঠু বংশৰ শেষৰজন ৰজা। পিঠু বংশৰ শেষৰজন ৰজা কোন আছিলে? সিংহধ্বজ। তো পিঠু বংশৰ প্ৰথমজন ৰজা পিঠু আৰু পিঠু বংশৰ শেষৰজন ৰজা হৈছে সিংহধ্বজ। ঠিক আছে, তেওঁৰ প্ৰশাসনিক মন্ত্ৰী কোন? প্ৰতাপধ্বজ। তেওঁৰ প্ৰশাসনিক মন্ত্ৰী প্ৰতাপধ্বজে হত্যা কৰি 1305 চনত নতুন বংশ কমতা বংশ গঠন কৰে। ঠিক আছে, পিঠু বংশৰ শেষৰজন ৰজা আছিলে সিংহধ্বজ আৰু তেওঁৰ প্ৰশাসনিক মন্ত্ৰী কোন আছিল? প্ৰতাপধ্বজ, যিয়ে প্ৰতাপধ্বজে হত্যা কৰি 1305 চনত কাক হত্যা কৰি? সিংহধ্বজক হত্যা কৰি 1305 চনত নতুন বংশ আৰম্ভ কৰে। সেই নতুন বংশৰ নাম ল'লে কমতা বংশ। প্ৰথম আমি পেলোঁ পিঠু বংশৰ পিছত কমতা বংশ কোনে প্ৰতিষ্ঠা কৰে? সিংহধ্বজৰ প্ৰশাসনিক মন্ত্ৰী প্ৰতাপধ্বজে। ঠিক আছে, প্ৰতাপধ্বজে কাক? সন্ধিয়াক হত্যা কৰি কমতা বংশ প্ৰতিষ্ঠা কৰে। এতিয়া আমি চাম কমতা বংশ। এই বংশই 1305 চনৰ পৰা 1364 খ্ৰীষ্টাব্দলৈকে কামৰূপ কমতাত শাসন কৰিছিল। গতিকে কিমান চনৰ পৰা কিমান চনলৈকে কমতা বংশই ৰাজত্ব কৰিছিল? 1305 চনৰ পৰা 1364 খ্ৰীষ্টাব্দলৈকে। ঠিক আছে, এই বংশৰ ৰজা আছিল প্ৰতাপধ্বজ। পাই আহিছোঁ প্ৰতাপধ্বজে যোনে এই বংশৰ প্ৰতিষ্ঠা কৰিছিলে সিংহধ্বজক হত্যা কৰি। আৰু ৰজা হৈছে দুৰ্লভ নাৰায়ণ, ধৰ্মনাৰায়ণ আৰু ইন্দ্ৰনাৰায়ণ। গতিকে কমতা বংশৰ আমাৰ 4জন ৰজা পাওঁ। সেয়া হৈছে প্ৰতাপধ্বজ, যোনে কমতা বংশ প্ৰতিষ্ঠা কৰিছিল, দুৰ্লভ নাৰায়ণ, ধৰ্মনাৰায়ণ আৰু শেষৰজন ৰজা হৈছে ইন্দ্ৰনাৰায়ণ। দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ আৰু ৰাম সৰস্বতীয়ে জয়দ্ৰথ বধ ৰচনা কৰিছিল। আমি এয়া পৰীক্ষাত দেখিবলৈ পাওঁ যে হেম সৰস্বতী আৰু ৰাম সৰস্বতী কাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? গতিকে হেম সৰস্বতী আৰু ৰাম সৰস্বতী দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা লাভ কৰিছিলে, আৰু হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ ৰচনা কৰিছিলে আৰু ৰাম সৰস্বতীয়ে জয়দ্ৰথ বধ ৰচনা কৰিছিল। আৰু কমতা বংশৰ শেষৰজন ৰজা হৈছিলে ইন্দ্ৰনাৰায়ণ, আৰু ইন্দ্ৰনাৰায়ণৰ সময়ছোৱাতে চিকন্দৰ শ্বাহে আক্ৰমণ কৰিছিল। চিকন্দৰ শ্বাহে কাৰ ৰাজত্বকালত কামৰূপ আক্ৰমণ কৰিছিল? চিকন্দৰ শ্বাহে ইন্দ্ৰনাৰায়ণৰ ৰাজত্বকালত কামৰূপ আক্ৰমণ কৰিছিল। ইয়াৰ পিছতে আমি আৰিমত আৰু তেওঁৰ উত্তৰাধিকাৰীৰ বিষয়ে পাওঁ। চিকন্দৰ শ্বাহৰ আক্ৰমণৰ পিছত ইন্দ্ৰনাৰায়ণক এজন ভূঞা আৰিমত্তই হত্যা কৰি 1365 খ্ৰীষ্টাব্দত নিজকে কামৰূপ কমতা ৰজা বুলি ঘোষণা কৰে। চিকন্দৰ শ্বাহে কাক আছিলে? ইন্দ্ৰনাৰায়ণৰ
সিকন্দৰ শাহৰ আক্ৰমণৰ পিছত যিহেতু সিকন্দৰ শাহে ইন্দ্ৰনাৰায়ণক আক্ৰমণ কৰিছিলে কিন্তু সিকন্দৰ শাহৰ আক্ৰমণৰ পাছত ইন্দ্ৰনাৰায়ণক এজন ভূঞা সেই ভূঞাজন কোন আছিলে আৰিমত্তই সেই ভূঞাজন আছিলে আৰিমত্তই সেই আৰিমত্তই হত্যা কৰিছিল কাক ইন্দ্ৰনাৰায়ণক আৰু আৰিমত্তই ইন্দ্ৰনাৰায়ণক হত্যা কৰি 1365 খ্ৰীষ্টাব্দত নিজকে কামৰূপ কমতাৰ ৰজা বুলি ঘোষণা কৰিছিল কোনে ঘোষণা কৰিছিল আৰিমত্তই ঠিক আছে পূব দিশৰ অন্যান্য স্থানীয় ভূঞা শাসকসকলৰ ভিতৰত অধিক নিয়ন্ত্ৰণ লাভ কৰিবলৈ তেওঁ ৰাজধানী বেতনালৈ যি ৰঙিয়াৰ ওচৰত অৱস্থিত তালৈ স্থানান্তৰিত কৰিছিল কোনে আৰিমত্তই যি ৰাজধানী সেই ৰাজধানী বেতনালৈ স্থানান্তৰিত কৰে আৰু সেই বেতনা ৰঙিয়াৰ ওচৰত অৱস্থিত ঠিক আছে আৰিমত্তৰ বংশৰ আন ৰজা আছিল গজাংক সূতাৰংক আৰু মৃগাংক হৈছে শেষ ৰজা ঠিক আছে গজাংক সূতাৰংক আৰু মৃগাংক এই মৃগাংক হৈছে আৰিমত্ত বংশৰ শেষৰজন ৰজা আৰু 1415 চনৰ পৰা 1440 খ্ৰীষ্টাব্দলৈকে শাসন কৰিছিল আৰিমত বংশই ঠিক আছে মৃগাংকৰ মৃত্যুৰ পিছত কামৰূপ কমতাত খান বা খেন বংশ আৰিমত্ত বংশৰ পিছত আৰু তাৰ পিছত নতুন এটা বংশ প্ৰতিষ্ঠা হৈছিল সেই প্ৰতিষ্ঠা হৈছে কি খান বংশ বা খেন বংশ বুলি কোৱা হয় আৰু এই নতুন বংশই শাসন কৰিবলৈ আৰম্ভ কৰে যিটো নীলধ্বজ নামৰ এজন ভূঞাই প্ৰতিষ্ঠা কৰিছিল এই খান বংশ বা খেন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল নীলধ্বজে এই খান বংশ বা খেন বংশ প্ৰতিষ্ঠা কৰিছিল কাৰ মৃত্যুৰ পিছত আৰিমত্ত বংশৰ শেষৰজন ৰজা মৃগাংকৰ মৃত্যুৰ পিছত এতিয়া আমি চাওঁ খেন বংশ বা খান বংশ ঠিক আছে খেন বংশ বা খান বংশ 1440 খ্ৰীষ্টাব্দৰ পৰা 1498 খ্ৰীষ্টাব্দলৈকে ধৰা হয় এই বংশৰ প্ৰতিষ্ঠাপক কোন হয় নীলধ্বজ এই বংশৰ প্ৰতিষ্ঠাপক হৈছে নীলধ্বজ ৰজাই পুনৰ ৰাজধানী কি কৰে বেতনাৰ পৰা কামৰূপলৈ লৈ যায় যেটো আমি ইয়াৰ ওপৰত পাই আহিছোঁ যে নীলধ্বজে কি কৰে বেতনাৰ পৰা যেটো মৃগাংকয় যেটো আমি চাইছোঁ যে আৰিমত বংশৰ ৰজাই কি কৰে কমতাপুৰৰ পৰা ৰাজধানী বেতনালৈ লৈ আহিছিল কিন্তু আমি ইয়াত পাইছোঁ যে নীলধ্বজ যি খান বা খেন বংশৰ ৰজা নীলধ্বজে পুনৰ ৰাজধানী কি কৰে বেতনাৰ পৰা কামৰূপলৈ স্থানান্তৰিত কৰে আৰু তেওঁৰ উত্তৰাধিকাৰী ৰজাসকল আছিলে চক্ৰধ্বজ আৰু নীলাম্বৰ ঠিক আছে তেহেঁতৰ দুজন ৰজা আছিলে চক্ৰধ্বজ আৰু নীলাম্বৰ আছিলে শেষৰজন ৰজা ঠিক আছে খান বা খেন বংশৰ শেষৰজন ৰজা হৈছে নীলাম্বৰ ৰজা ঠিক আছে তাৰপিছতে ৰজা নীলাম্বৰ সময়ছোৱাত হুছেইন শ্বাহী বংশৰ প্ৰতিষ্ঠাপক আলাউদ্দিন হুছেইন শ্বাহে হুছেইন শ্বাহী বংশৰ প্ৰতিষ্ঠাপক আৰু সেই ৰজা নীলাম্বৰ সময়ছোৱাত আৰু এজন ৰজা আছিলে সেই ৰজা নীলাম্বৰ সময়ছোৱাত এজন ৰজা আছিলে হুছেইন শ্বাহী বংশ বুলি এটা বংশ আছিলে আৰু এই হুছেইন শ্বাহী বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে আলাউদ্দিন হুছেইন শ্বাহ যি 1498 চনত কামৰূপ কমতা আক্ৰমণ কৰিছিল যোনে কি হৈছে হুছেইন শ্বাহী বংশৰ প্ৰতিষ্ঠাপক আলাউদ্দিন হুছেইন শ্বাহে কাৰ সময়ছোৱাত ৰজা নীলাম্বৰৰ সময়ছোৱাত তো ৰজা নীলাম্বৰৰ সময়ছোৱাত কোনে কামৰূপ আক্ৰমণ কৰিছিল আলাউদ্দিন হুছেইন শ্বাহে কিমান চনত 1498 ঠিক আছে
তাৰপিছত কামৰূপত আলাউদ্দিনৰ আক্ৰমণৰ সময়ত এজন প্ৰখ্যাত মুছলমান ধৰ্মগুৰু গিয়াছুদ্দিন কামৰূপলৈ আহিছিল। ইয়াৰ আগত এটা থাকি গ'ল যে আলাউদ্দিন হুছেইন শ্বাহে আলাউদ্দিনে কামৰূপ জয় কৰি বৰনদী পৰ্যন্ত আৰু হাজো অঞ্চললৈকে জয় কৰে আৰু তেওঁৰ পুত্ৰ ডেনিয়েলক কামৰূপ কমতাৰ নতুনকৈ অধিগ্ৰহণ কৰা অঞ্চলৰ ৰজা পাতে। ঠিক আছে, কি আছে নীলাম্বৰৰ সময়ছোৱাত যেতিয়া আলাউদ্দিন হুছেইন শ্বাহে কামৰূপ আক্ৰমণ কৰে আৰু সেই কামৰূপটো জয় কৰে। কোনে জয় কৰে? আলাউদ্দিন হুছেইন শ্বাহে জয় কৰে। জয় কৰি কি হয় বৰনদী আৰু হাজো এই সকলোবিলাক অঞ্চল নিজৰ অধীনলৈ আনে আৰু নিজৰ অধীনলৈ অনাৰ পিছত সেই নতুনকৈ অধিগ্ৰহণ কৰা অঞ্চলটোৰ ৰজা পাতে আলাউদ্দিনে নিজৰ পুত্ৰ ডেনিয়েলক সেই নতুনকৈ নিজৰ শাসনলৈ অনা অঞ্চলসমূহৰ ৰজা পাতে। ঠিক আছে, তাৰপিছত কামৰূপত আলাউদ্দিনৰ আক্ৰমণৰ সময়ত এজন প্ৰখ্যাত মুছলমান ধৰ্মগুৰু কোন? গিয়াছুদ্দিন কামৰূপলৈ আহিছিল। সেই আলাউদ্দিনে যেতিয়া কামৰূপ আক্ৰমণ কৰিছিল, সেই কামৰূপ আক্ৰমণৰ সময়তে এজন প্ৰখ্যাত মুছলমান ধৰ্মগুৰু গিয়াছুদ্দিন আমাৰ কামৰূপলৈ আহিছিল। গিয়াছুদ্দিনে হাজোত এটা মছজিদ নিৰ্মাণ কৰিছিল আৰু পিছত তাৰ কাষতে এটা সমাধিও দিয়া হৈছিল। গিয়াছুদ্দিনে হাজোত এটা মছজিদ নিৰ্মাণ কৰিছিল। সেই মছজিদটোৰ নাম কি? পুৱা মক্কা। আমি যি পাওঁ যে আমাৰ কুৱেশ্যনত অহা দেখা যায় যে পুৱা মক্কা কোনে নিৰ্মাণ কৰিছে? তো পুৱা মক্কা কোনে নিৰ্মাণ কৰিছিলে? গিয়াছুদ্দিন হাজো কোন আছিলে? মুছলমান ধৰ্মগুৰু। আৰু তেওঁ কেতিয়া অসমলৈ কামৰূপলৈ আহিছিল? আলাউদ্দিনৰ আক্ৰমণৰ সময়ত এই গিয়াছুদ্দিন আমাৰ কামৰূপলৈ আহিছিল আৰু এই গিয়াছুদ্দিনে কামৰূপলৈ আহি এটা মছজিদ নিৰ্মাণ কৰিছিল। মছজিদটো কিনিছিলে পুৱা মক্কা আৰু ক'ত স্থাপন কৰিছিলে? হাজোত। আৰু তাৰ ওচৰত পুৱা মক্কাৰ ওচৰত এটা তেওঁৰ সমাধি দিয়া হৈছিল। গতিকে এইটো মনত ৰাখিব, যিহেতু আমি এইবিলাক এক্সামত অহা দেখিবলৈ পোৱা যাওঁ। তাৰপিছত 1503 চনত সকলো ভূঞা শাসকৰ সংযুক্ত বাহিনীয়ে আলাউদ্দিনৰ পুত্ৰ ডেনিয়েলক হত্যা কৰি কামৰূপক মুছলমান শাসকৰ পৰা পুনৰুদ্ধাৰ কৰে। তো মুছলমান শাসকৰ পৰা কামৰূপক কিমান চনত উদ্ধাৰ কৰে? 1503 চনত। কোনে উদ্ধাৰ কৰে? সকলো ভূঞা শাসকৰ ৰজাসকলে। গতিকে সকলো ভূঞা শাসকৰ সকলোবিলাক ভূঞা শাসকৰ সংযুক্ত বাহিনীয়ে আলাউদ্দিনৰ পুত্ৰ ডেনিয়েলক হত্যা কৰি কামৰূপক সেই মুছলমান শাসকৰ পৰা উদ্ধাৰ কৰিছিল। বিশ্বসিংহই কামৰূপত কোচ বংশৰ প্ৰতিষ্ঠা 1515 খ্ৰীষ্টাব্দত কৰা পৰ্যন্ত কামৰূপ ৰাজ্য বিভিন্ন সৰু সৰু অঞ্চলত বিভক্ত হৈ পৰিছিল। যদিও এই বিশ্বসিংহই কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল 1515 খ্ৰীষ্টাব্দত আৰু যেতিয়ালৈকে এই বিশ্বসিংহই কোচ বংশৰ প্ৰতিষ্ঠা কৰিছিল তেতিয়ালৈকে কামৰূপত বিভিন্ন সৰু সৰু অঞ্চলত বিভক্ত হৈছিল। যদিও সেইবিলাক ইমান আমি পৰীক্ষাত অহা দেখিবলৈ নাপাওঁ, গতিকে আমি সেইবিলাক ইমান আলোচনা কৰিবলৈ নালাগে। আমি যিখিনি পৰীক্ষাত দেখিবলৈ পাওঁ আমি সেইখিনিৰ ওপৰতে আলোচনা কৰিম। গতিকে আমি এতিয়া পালোঁ যে 1503 চনত যিহেতু কামৰূপত মুছলমান শাসকৰ পৰা উদ্ধাৰ হয়, গতিকে আমি ইয়াৰ পিছত পাম যে বিশ্বসিংহই কামৰূপত কোচ বংশৰ প্ৰতিষ্ঠা 1515 খ্ৰীষ্টাব্দত কৰিছিল। গতিকে আমি ইয়াৰ পিছত বিশ্বসিংহৰ কোচ বংশৰ বিষয়ে পঢ়িম। আমি যিহেতু সকলোবিলাক একেলগে পঢ়া নাই, যিহেতু সকলোবিলাক একেলগে পঢ়িলে খেলি মেলি হৈ যায়, গতিকে আমি পাৰ্টকৈ পঢ়িছোঁ। গতিকে আপোনালোকে ভালদৰে পঢ়ি যাওক। এনেকৈ পঢ়িলে মনত থাকি যায়, যিহেতু সকলোবিলাক একেলগে পঢ়িলে মনত ৰখাটো অলপমান দিগদাৰ হৈ যায়। গতিকে আজি আমি পাল বংশৰ পাছৰ
আৰু কমতা বংশৰ আগৰখিনি পঢ়িলোঁ। গতিকে ইয়াৰ পিছত আমি কোচ বংশৰ বিষয়ে পঢ়িম। গতিকে আজিৰ ভিডিঅ'ত ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু যদিহে চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।